এফালে যদি আঁচনিৰে চমক সৃষ্টি চৰকাৰৰ, আনফালে আকৌ নিৰ্বাচনৰ পূৰ্বে ৰাইজৰ ওপৰত আন এক মাধমাৰ। নিৰ্বাচনৰ পূৰ্বে বৃদ্ধি পাব শুল্কৰ, 5 টকাৰ পৰা 35 টকা পৰ্যন্ত বৃদ্ধি পাব শুল্কৰ। পিছে ক'ত আৰু কেতিয়াৰ পৰা বৃদ্ধি পাব ৰাজ্যত শুল্কৰ, জানিল সবিশেষ। ৰাজ্যত পুনৰ 15% পৰ্যন্ত শুল্কৰ বৃদ্ধিৰ সিদ্ধান্ত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ, যিটো হ'ব নিৰ্বাচনৰ পূৰ্বে ৰাজ্যৰ ওপৰত আন এক মাধমাৰ। নগদ ধন বিলোৱাৰ বিভিন্ন হিতাধিকাৰী আঁচনিৰে ৰাজ্য চৰকাৰে চমক সৃষ্টি কৰাৰ সময়তে নিৰ্বাচনৰ পূৰ্বে 1 এপ্ৰিলৰ পৰা ৰাজ্যত বৃদ্ধি পাব শুল্কৰ। কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰালয়ে ইতিমধ্যে মাচুল বৃদ্ধিৰ জাননী জাৰি কৰিছে। এই বৰ্ধিত মাচুল 1 এপ্ৰিলৰ পৰা কাৰ্যকৰী কৰা হ'ব। 1 এপ্ৰিলৰ পৰা ৰাজ্যত 7খন টোল গেট ক্ৰমে কামৰূপ জিলাৰ মদনপুৰ, কামৰূপ মহানগৰ জিলাৰ নাজিৰাঘাট, নগাঁও জিলাৰ ৰহা, নগাঁও জিলাৰ চুলুং, গোলাঘাট জিলাৰ ৰঙামাটি, হোজাই জিলাৰ ডবকা আৰু বিশ্বনাথৰ ৰতুৱা টোল গেটৰ বৰ্ধিত মাচুলৰ তালিকা ইতিমধ্যে ৰাজহুৱা জাননীযোগে ঘোষণা কৰা হৈছে।